এই ভিডিঅ'টোত মই কোনো ব্যক্তিক পাৰ্চনেলি হাৰ্ট কৰিব খোজা নাই, এণ্টাৰটেইনমেণ্ট পাৰপজ। ভাই পাহৰি যায় তাইক, তাইৰ কথাবোৰ তহঁতৰ সম্পৰ্কৰ কথা, আৰু তই নাভাবিলেই হ'ল। কি লাভ এই সম্পৰ্ক ৰাখি তই চকু পানী বোৱাই? ব্ৰেকআপ খবৰ আছিল, হৈ গ'ল। কিমান দেখিলোঁ তহঁতৰ নিচিনা সম্পৰ্ক এনেই ধূলিত মিহলি গ'ল। বাৰু হ'ব, কচোন তহঁতৰ প্ৰেমৰ কথা কি হৈছিল? ক্লাছ 9ত যেতিয়া ফাৰ্ষ্ট টাইম দেখিছিলোঁ, ক্ৰাছ বুলি এটা ৱৰ্ড আছে, সেইটো গম পালোঁ। 5 বছৰ পিছত তাইক প্ৰপ'জ কৰি কেৱল 4 দিনৰ কাৰণে আই এম নট ছিংগল বুলি কৈ 1 এপ্ৰিল ৰাতি 12:45 আকৌ ছিংগল হৈ গ'লোঁ। কাৰণটো হ'ল তাই মোৰ পৰা 21 বা 22 দিনৰ ডাঙৰ। কিন্তু ঠিক 6 মাহ পিছত 10 ছেপ্টেম্বৰ সন্ধিয়া 6টা কি 7টা হ'ব, আকৌ তাইক কৈ দিলোঁ যে মই তোমাক এতিয়াও ভাল পাওঁ। কিন্তু এতিয়া আৰু 4 দিনৰ কাৰণে নহয়, একদম গোটেই জীৱনৰ কাৰণে এক হোৱাৰ প্ৰমিছ দুইজনেই কৰিলোঁ। আমি দুজনেই কোনো ৰোমেণ্টিক ভিডিঅ', কোনো ৰোমেণ্টিক ফিল্মৰ ৰোমেণ্টিক কাপলৰ কপি পেষ্ট আছিলোঁ, পৃথিৱীৰ পৰা বহুত দূৰ এজন এজনৰ লগত। তাইৰ বেলেগ ক্ৰাছ থাকিলেও মোক বহুত ভাল পাইছিলে। আকৌ মই কোনো ছোৱালীৰ ফটোত লাভ ৰিয়েক্ট দিলে মোৰ সেই ছোৱালীৰ লগত বিয়া পাতিবই লাগিব এনেকুৱা দেখুৱাইছিলে। কিন্তু অলপ পিছত তুমি মোৰ হয় বুলি কৈ আকৌ মৰম দেখুৱাইছিলে। এতিয়া আহে কাজিয়াৰ কথা। আমাৰ লাভ ষ্টৰীত কাজিয়া চাগে অলপ বেছি আছিল, কিন্তু টাইম বেছি লাগিলেও শ্বৰ্ট আউটৰো এটা ৰোল আছিল। কাজিয়া বোলে ৰিলেশ্যনশ্বিপ মজবুত কৰাৰ প্ৰথম আৰু প্ৰধান কাৰণ। কিন্তু মই ভাবোঁ যেতিয়ালৈকে এই কাজিয়াত এটিটিউড, ছেল্ফ ৰেচপেক্ট, ইগ' নাই, তেতিয়ালৈকে এই কাজিয়া মজবুতৰ কাৰণ। নহ'লে ৰিলেশ্যন শেষ কৰাৰ প্ৰধান কাৰণ এই কাজিয়াই। দ্য লাষ্ট ডে অফ আৱাৰ ফোন কল। সন্ধিয়া 6টামান বাজিছিলে, কাজিয়া হৈ গ'ল আমাৰ মাজত। এজন এজনৰ লগত কথা নাপাতাৰ সংকল্প লোৱা হ'ল। কোনে গম পাইছিলে যে এই সংকল্প আমাৰ লাষ্ট ফোন কল হ'ব? 2 দিন, 4 দিন, 1 সপ্তাহ, 2 সপ্তাহ, বোথ ছাইড ন' ৰেছপন্স। কিন্তু এনেকুৱা লাগিছিলে যে এটা গেমহে এইটো, য'ত যোনে আগত ৰেছপন্স কৰিব তেওঁ পৰাজয় লাভ কৰিব। তেতিয়া আমাৰ ৰিলেশ্যনশ্বিপে এটা প্ৰশ্ন কৰিছিলে যে মই জীয়াই থাকিমনে বাৰু? কিন্তু এই প্ৰশ্নৰ পৰা আৰু এটা প্ৰশ্নৰ চাউণ্ড বেছি আছিল, যে এই প্ৰশ্নৰ উত্তৰ দিব হ'লে তোৰ পৰাজয় হ'ব লাগিব। স্পেচিয়েল থেংকছ টু দিব্যজ্যোতি ঠাকুৰী আৰু ঋতিকা ৰয়। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব।